श्रीरामपुराव गाहाय फोरोंगिरि बेरेखा खुद्रिदों जाख्ल'नायाव लोब्बा थानानै फरायसालिनि थासारि सिलिंखार खालामनायनि अजद रायजोनि बेरेखा खुद्रिसारनाय বিদ্যালয়ের উন্নয়নের প্রতি আত্মসাৎ করা প্রধান ব্যক্তি কাকুলি পালক বদলি করো गसाइगाव महकुमा आसाम बंग सीमानि श्रीरामपुर गोजौ फरायसालियाव गेदेर जाख्ल'नायनि अजद दैखांदों ओनसोलनि रायजो राजाफोरा। खाकलिफाल मुंनि गाहाय फोरोंगिरिया फरायसालिनि थासारि आरो सोलोंथाइखौ सिलिंखार खालामनायनि अजद लाबोदों बिमा बिफाफोरजों लोगोसे ओनसोलनि साननो गोरों सुबुंफोरा। गाहाय फोरोंगिरिनि बेबायदि सानजौफुनि जानायाव गोदाव सोराव खालामनाय फरायसालिनि हासुग्रा खिग्राफोरखौ फोसाबनानै होयै फरायसालिनि बायदि जिरायग्रा मासि आरांगा आरो गेलेमु सफैनाय रांखौबो जाख्ल'नायनि अजद खालामदों रायजोफोरा। खाकलिफालनि बेरेखायै फरायसालियावनो खुद्रिनानै होज्रिखावो आरो गथ'फोरनि जानाय आदारखौ सामफ्रोमबो हो। खाकलिफाल मुर्दाबाद खाकलिफाल गो बेक। खाकलिफालखौ गाहाय फोरोंगिरिनि मासिनिफ्राय बोख्लायनांगौ दाबि स्लगान होनानै धरना खालामो। আজি আমাৰ হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দীৰ্ঘদিনৰ পৰা দুৰ্নীতি চলাই আছে স্কুলখনত। তো আমালোকে গাৰ্জিয়ানৰ পৰা আমালোকে স্কুলত আহিছোঁ, মেডামক কৈছোঁ যে আপোনালোকে যে স্কুলখন ভাল কৰক আৰু আমাৰ স্কুলখনত আপোনালোকে লেট্ৰিন বাথৰুমবিলাক পৰিষ্কাৰ ৰাখক আৰু আমাৰ ইয়াতে বিশুদ্ধ পানীৰ পৰা আছে বঞ্চিত আছে ল'ৰা ছোৱালীবিলাক আৰু মিড ডে মিল যিটো 1.5-2 মাহ দিয়া নাই, আজিলৈকে 1.5-2 মাহ জুন জুলাইত দিয়া নাই। আমালোকে মিড ডে মিলৰ দাবী কৰিছোঁ আৰু এনেকুৱা খোৱা দি আছে মিড ডে মিলত যে ল'ৰা ছোৱালী খাবৰ কাৰণে নাচায়, যিমানখিনি খাব লাগে তাত 50% নাখায় মিড ডে মিল ল'ৰা ছোৱালীবিলাকে। আৰু আমি হেডমিষ্ট্ৰেছে কৈছে মেডাম আপুনি তেনেহ'লে একটা মিটিং পাতক। তো হেডমিষ্ট্ৰেছে একটা জেনেৰেল মিটিং পাতিছিল। জেনেৰেল মিটিঙত আমালোকে বিভিন্ন ধৰণৰ আলোচনা কৰিছোঁ, কৰাৰ পিছত এটা ৰেজুলেশ্যন লৈছিলোঁ। ৰেজুলেশ্যন লোৱাৰ পিছত ৰেজুলেশ্যনখন হেডমিষ্ট্ৰেছে ছিগনেচাৰ কৰিছে। তো তাৰ ভিতৰত আমালোকে মেডামক কৈছোঁ যে আপুনি 3-4 দিনৰ ভিতৰত আমাক এটা ৰেজাল্ট দিয়ক। তাৰ ভিতৰত ছামাৰ ভেকেশ্যন হৈ গ'ল। ছামাৰ ভেকেশ্যনৰ পিছত আমালোকে স্কুলত আহিছিলোঁ। আহি আমি হেডমিষ্ট্ৰেছক কৈছোঁ মিছেছ আপোনালোকে এতিয়া কি সিদ্ধান্ত লৈছে যে আমালোকে যে কৈছিলোঁ যে 3টা স্কুলৰ টিচাৰ একটা স্কুলত বহিব লাগে, ঘণ্টি ছিষ্টেম হ'ব লাগে আৰু আমাৰ ৰুটিন মাফিক ক্লাছ হ'ব লাগে, ঠিক আছে। হেডমিষ্ট্ৰেছে আমাক উত্তৰ দিছে যে আমি কোনো গাৰ্জিয়ানৰ ওচৰত উত্তৰ নিদিওঁ, যদি কিবা ক'ব লাগে আমি IS-ৰ লগত কথা পাতিম। এনেকুৱা অসভ্য গাৰ্জিয়ান আমি কেতিয়াও দেখা নাই, আমালোকক উত্তৰ দিছে। তেতিয়া আমালোকে মেডামক কৈ গৈছোঁ ঠিক আছে যদি আপোনাৰ বিৰুদ্ধে কিবা আমালোকে কৰিব পাৰোঁ অভিভাৱকে তেনেহ'লে আমালোকে ষ্টেপ ল'ম। তো আজি আমালোকে ইমানখিনি সিদ্ধান্ত লৈ ইয়াতে আহিছোঁ। আৰু কেইটামান কথা হৈছে যে স্কুলৰ ভিতৰত খামখেলি যিটো চলি আছে, যিটো কৰি আছে টিচাৰবিলাকেও তাৰ লগতো জড়িত আছে। আজি টিচাৰবিলাক এনেকুৱা সুবিধা লৈছে, কিয় সুবিধা লৈছে হেডমিষ্ট্ৰেছৰ সুবিধাখিনি লৈছে। হেডমিষ্ট্ৰেছৰ টাইম টেবুল নাহে, টিচাৰবিলাকৰ টাইম টেবুল নাহে। আজি কোনো ঘণ্টি যে ছিষ্টেমটো থাকে ঘণ্টিটো উঠাই লৈছে। আজি ল'ৰা ছোৱালীবিলাক লেট্ৰিন বাথৰুম যাব ঘৰত যায়, টিচাৰবিলাকে বাথৰুম যাব ৱালত বাথৰুম কৰে, জেগা নাই। আৰু এনেকুৱা এটা পৰিৱেশ গঠন কৰিছে, গোৱালিত পৰিণত কৰিছে এই স্কুলখন। এই সুনাম ধৰ্ম এই আমাৰ প্ৰতিষ্ঠানটো আজি হেডমিষ্ট্ৰেছে আপনার গোয়ালিত পরিণত করি। স্কুলটার নাম কোয়া? শ্রীরামপুর হাই স্কুল আমালোকৰ স্কুলৰ নাম। হেডমাস্টাৰৰ নাম কি? হেডমাস্টাৰৰ নাম কাকলি পাল। কি আছে অসুবিধা কোৱা? অসুবিধা প্ৰথমতে মই কম পানীৰ ব্যৱস্থা নাই, এইটো মানে আমালোকৰ এটা মানে বিৰাট অসুবিধা হয়। তাৰপিছত লেট্ৰিন বাথৰুম পৰিষ্কাৰ পৰিচ্ছন্ন নাই, লেট্ৰিন বাথৰুম মানে কৰিবলৈ একদম মানে লেতেৰা হয় হা, মানে আৰু কি কম। তাৰপিছত এই পৰীক্ষাৰ ফিজটো লয়, তাৰপিছত আই কাৰ্ড বনাবলৈ ফিজ লয় আৰু বহুত আছে। তাৰপিছত এই মানে ক্লাছ ঠিকমতো নহয়, বেলটো না মাৰে, টিফিনৰ টাইম ঠিকমতো নহয়, মানে স্কুলটো একদম মানে বৰবাদ হৈ গৈছে। মিড ডে মিল দিয়ে না? মিড ডে মিল নিদিয়ে, খালি টিফিনটো দিয়ে। টিফিনটো দিয়ে ওই আমালোকৰ যে LPME আছে ইয়াতে মিড ডে মিল দিয়ে, কিন্তু আমালোকৰ হাই স্কুলত মিড ডে মিল নিদিয়ে। ইউনিফৰ্মৰ কাৰণে কিবা ইউনিফৰ্ম প্ৰথমতে কৈছিল যে ইউনিফৰ্ম নিদিব হা, এই ক্লাছ 9-10ত চৰকাৰীভাৱে বই কিতাপ দিয়া হ'ব, কোনো ইউনিফৰ্ম নিদিয়া হ'ব। কিন্তু কিছুদিন আগতে লৈছে মাপ, কিন্তু আমালোকৰ মানে আশা নাই যে দিব কি না। পইচা পাতি নাই, ইউনিফৰ্মৰ বাবে পইচা পাতি লোৱা নাই, কিন্তু পৰীক্ষাৰ বাবে ফিজটো লয়। খেল ধেমালিৰ বাবে মানে কোনো সামগ্ৰী আমালোকে যদি বিচাৰো নিদিয়ে আমালোকক। কয় না নহ'ব, কিন্তু বহুত সামগ্ৰী আছে কিন্তু নিদিয়ে আমালোকক। সকলো সাবজেক্টৰ টিচাৰ আছে নেকি? সকলো সাবজেক্টৰ টিচাৰ আছে, কিন্তু মানে এদিনতে 6টা ক্লাছ নহয়, মানে আমালোকৰ 6টা সাবজেক্ট এদিনতে নহয়। ইংৰাজী শিক্ষক আছে? আছে।